আসসালামু আলাইকুম মোৰ নতুন এটা ৰেচিপিলৈ আপোনালোকলৈ আহিছোঁ। মই যে যোৱা ৰেচিপিত বনাইছিলোঁ ভেদাইলতা আৰু কণী জোল, টেষ্ট কৰিলোঁ, খুবেই টেষ্টি হৈছিলে। আপোনালোকে বনাই খাব। আজি মোৰ ৰেচিপিটো হৈছে কেক। ঘৰতে সহজতে কেনেকৈ কেক বনাব পাৰি তাকে আজি মই দেখুৱাম। তেনেহ'লে আপোনালোকে চাই থাকক। ইয়াত মই 5টা কণী লৈছোঁ। এতিয়া মই কণীখিনি ভালকৈ ফেটি ল'ম। কেক কেতিয়া বেছি চফ্ট হৈ জানেনে আপোনালোকে? যেতিয়া কণীখিনি ভালকৈ ফিটা যায়। সদায় কণী ভালকৈ ফেটি ল'ব লাগে। যিমান ফিটিব সিমান চফ্ট হ'ব আৰু প্লাছ টেষ্ট হয়। ঘৰতে সহজতে বনোৱা এটা কেক। এতিয়া মই 5টা কণীৰ কাৰণে এই কাপটো দেখিছেনে? এই কাপটোৰে 1 কাপ চেনি লৈছোঁ। এই চেনিখিনি মই ইয়াতে এড কৰিছোঁ। এতিয়া মই কণী আৰু চেনিখিনি পাৰিলে আপোনালোকে চেনিখিনি মাৰি ল'ব। মই গুড়া নকৰাকৈ ব্যৱহাৰ কৰিছোঁ। চেনিখিনি ভালকৈ ফেটি ল'ব। পাৰিলে চেনিখিনি মিক্সিত গুড়া কৰি ল'ব। মই বাৰু নাই লোৱা, মই ভালকৈ ফেটি ল'ম। ইয়াতে এতিয়া চাওকচোন, মই ইয়াতে গাখীৰ 1 কাপ ব্যৱহাৰ কৰিছোঁ। গাখীৰ ব্যৱহাৰ কৰিলে কেকটো বহুত বেছি চফ্ট হয়। যিমান ফিটিব সিমান কেক চফ্ট হ'ব। ঘৰতে সহজতে বনাব পাৰে। আপোনালোকে যেতিয়া মন যায় বনাব পাৰে, একদম সহজ। এতিয়া মই ইয়াতে 1 কাপ ময়দা ব্যৱহাৰ কৰিম। চাওকচোন, এই কাপটো যে দেখিছে, এই কাপটোৰে 1 কাপ ময়দা ব্যৱহাৰ কৰিম। যিহেতু মই 5টা কণী ব্যৱহাৰ কৰিছোঁ, মই বেছি ডাঙৰ কাপ লোৱা নাই। যিমান কণী দিয়ে তাৰ ওপৰত আহিব সিমানখিনি ময়দা ব্যৱহাৰ কৰিব। মই 5টা কণী ব্যৱহাৰ কৰিছোঁ, সেইকাৰণে মই এই কাপটোৰে 1 কাপ ময়দা ব্যৱহাৰ কৰিছোঁ। যিমান পাৰে সিমান ফেটিব। এতিয়া মই ইয়াত চাওকচোন, এই চামুচখনেৰে আধা চামুচ, বহুত বেকিং নিদিব, চাই লওক, আধা চামুচ মই ইয়াত বেকিং ব্যৱহাৰ কৰিলোঁ। আকৌ কৈছোঁ, বহুত ফিটিব। যিমান ফিটিব সিমান চফ্ট হ'ব। কেক ফিটাৰ ওপৰতে সোৱাদ আৰু চফ্ট হয়। এতিয়া লকডাউন, ঘৰতে ল'ৰা ছোৱালী আছে, কিবা কিবি খাব মন যায়, সহজতে ঘৰতে কেক এটা বনাই দিব পাৰি। আজি প্লেন কেক বনাইছোঁ। আপোনালোকলৈ মই আকৌ এদিন চকলেট কেকৰ ৰেচিপি এটা লৈ আহিম। মিশ্ৰণখিনি এনেকুৱা পনীয়া টাইপ হ'ব লাগিব। এয়া বহুত ফিটিব লাগে। এতিয়া মই ইয়াতে 1 কাপ ৰিফাইন ব্যৱহাৰ কৰিম। এয়া যিটো কাপেৰে মই ময়দা ব্যৱহাৰ কৰিছিলোঁ, চেনি, এই কাপ একে কাপ, এই কাপটোৰে মই 1 কাপ ৰিফাইন ব্যৱহাৰ কৰিম ইয়াতে। আৰু এই মই
চাওকচোন গাজৰটো ইয়াতে ৰুকি লৈছোঁ। কিহৰ কাৰণে জানানে? মই এই গাজৰটো কেকত দি দিম। অপশ্যনেল হয়, নিদিলেও একো নাই, কিন্তু যেতিয়া গাজৰটো দিব সোৱাদটো ভাল হয়, প্লাছ দেখিবলৈ বৰ ধুনীয়া হয়, কালাৰটো অকণমান অৰেঞ্জ টাইপ আহি যায়। সেইকাৰণে মই ইয়াতে এইটো মাৰি লৈছোঁ। মই এইখিনি কেকৰ মিশ্ৰণখিনিত ব্যৱহাৰ কৰিম। আপোনালোকে চাই থাকিবচোন। মোৰ মিশ্ৰণখিনি চাওকচোন, মোৰ মিশ্ৰণখিনি প্ৰায় ৰেডি হৈয়ে গৈছে। এয়া ইমান ধুনীয়া মিহি হৈছে, এই পনীয়া হৈ গৈছে। যেতিয়ালৈকে এনেকুৱা পনীয়া টাইপ নহয় তেতিয়ালৈকে আপোনালোকে মিশ্ৰণখিনি বহুত ফিটিব। এতিয়া মই ইয়াত যিখিনি গাজৰ লৈছিলোঁ ৰুকি, এই গাজৰখিনি এড কৰিম। এতিয়া মই আকৌ মিশ্ৰণখিনি লৰাই থাকিম। গাজৰখিনি যেতিয়ালৈকে মিশ্ৰণখিনিৰ লগত খাপ নাখায়। কালাৰটো চাওকচোন ইমান ধুনীয়া হৈছে। গাজৰটো অপশ্যনেল হয়, নিদিলে একো নাই, কিন্তু মই কালাৰটোৰ কাৰণে গাজৰটো ইয়াত ব্যৱহাৰ কৰিছোঁ। মোৰ কেকৰ মিশ্ৰণখিনি ফিটা হৈ গ'লে এয়া চাওকচোন ইমান ধুনীয়া হৈছে। এতিয়া মই এই মিশ্ৰণখিনি এটা চচপেনত দি দিম, দি কেনে মই অভেনত দি দিম। এই চচপেনটোত মই ৰিফাইন দি লৈছোঁ। যিকোনো পাত্ৰত হ'লেও হয়, চচপেন বুলি যে লাগিব সেইটো নহয়, মই চচপেনটোত সুবিধা পাওঁ। আৰু চিলভাৰৰ পাত্ৰত কেকটো বেছি ধুনীয়া হয়, সেইকাৰণে মই চচপেনে ব্যৱহাৰ কৰোঁ। এতিয়া মই এই মিশ্ৰণখিনি এই চচপেনটোত দি দিছোঁ। এই যে চচপেনত দিলোঁ মই মিশ্ৰণখিনি, এতিয়া মই এই চচপেনটো অভেনত পাতি দিম। এয়া মই চচপেনটো অভেনত দি দিলোঁ। অভেন বুলি নহয়, প্ৰেছাৰ কুকাৰটো বনাব পাৰি। মই বাৰু অভেনত দিলোঁ। এতিয়া মই ঢাকনিখন ভালকৈ, অভেনৰ ঢাকনিখন মই ভালকৈ লগাই দিলোঁ। এতিয়া মই অভেনৰ চুইচটো দি দিলোঁ। এই যে কেকটো মই 45 মিনিটৰ কাৰণে ৰাখি থ'ম ইয়াতে। মিনিমাম 45, এটা কেক হ'বলৈ মিনিমাম 45 মিনিট লাগে। 45 মিনিটৰ পিছত মই অভেনৰ চুইচটো অফ কৰি দিম। তাৰপিছত আপোনালোকক দেখাই আছোঁ কেকটো কেনেকুৱা হয়। এই চাওকচোন আমাৰ কেক ৰেডি হৈয়ে গৈছে। এতিয়া মই ইয়াৰ পৰা কেকটো ওলাই দিম। এয়া চাওকচোন আমাৰ চচপেনৰ কেক ৰেডি হৈ গ'ল। এতিয়া আমি কেকটো ওলাই চাম। ফাইনেলি মোৰ কেক ৰেডি হৈ গ'ল। আপোনালোকে ঘৰতে এনেকৈ চচপেনত বনাই কেনে খাব, বহুত ভাল লাগিব। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু মই নতুন ভিডিঅ' লৈ আপোনালোকলৈ আহিম। এতিয়ালৈকে বিদায়।